সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা দুচকীয়া বাহনৰ দুৰ্ঘটনাত থিতাতে নিহত সোণকণ কোঁৱৰ নামৰ এজন যুৱক। এই মুহূৰ্তত দেখুৱাই আছো দৃশ্যাংশ। মাৰ্ঘেৰিটাত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা দুচকীয়া বাহনৰ দুৰ্ঘটনাত থিতাতে নিহত সোণকণ কোঁৱৰ নামৰ এজন যুৱক। গুৰুতৰভাৱে আহত আন এজন আৰোহী। নিশা প্ৰায় 12 বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS23M2140। মাকুম কিল্লাৰ পাৱৈ মুখত নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা দুচকীয়া বাহনৰ দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাকুম কিল্লা পাৱৈমুখ অঞ্চলত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে নিশা প্ৰায় 12 বজাত পাৱৈমুখ অভিমুখে গৈ থকা এখন দুচকীয়া বাহনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত মাকুম কিল্লা অঞ্চলৰ বাসিন্দা সোণকণ কোঁৱৰ নামৰ যুৱকজন থিতাতে নিহত হয়। আনহাতে তেওঁৰ সৈতে থকা আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনখনৰ পঞ্জীয়ন নম্বৰ AS23M2140 বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ খবৰে সমগ্ৰ মাকুম কিল্লা অঞ্চলতে শোকৰ ছাঁ পেলাইছে। পুনৰ জনাইছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। যোৱা নিশা মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাকুম কিল্লাৰ পাৱৈ মুখত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা দুচকীয়া বাহনৰ দুৰ্ঘটনাত থিতাতে নিহত সোণকণ কোঁৱৰ নামৰ এজন যুৱক। গুৰুতৰভাৱে আহত আন এজন আৰোহী। নিশা প্ৰায় 12 বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS23M2140। মাৰ্ঘেৰিটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা দুচকীয়া বাহনৰ দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন আৰোহী। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাকুম কিল্লা পাৱৈমুখ অঞ্চলত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে নিশা প্ৰায় 12 বজাত পাৱৈমুখ অভিমুখে গৈ থকা এখন দুচকীয়া বাহনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুৎ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত মাকুম কিল্লা অঞ্চলৰ বাসিন্দা সোণকণ কোঁৱৰ নামৰ যুৱকজন থিতাতে নিহত হয়। আনহাতে তেওঁৰ সৈতে থকা আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা মাকুম কিল্লাৰ নিবাসী সোণকণ কোঁৱৰ পাৱৈমুখলৈ আহি থাকোঁতে হঠাৎ ইলেক্ট্ৰিক পোষ্টত বাইকখনে খুন্দা মাৰে আৰু থিতাতে মৃত্যু হয়। গতিকে আমি মাকুম কিল্লাবাসী ৰাইজে তেওঁক দুখ প্ৰকাশ কৰিছোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা উঠি অহা প্ৰজন্ম এনেকুৱা দুৰ্ঘটনাত পৰি যে মৃত্যু নহয় তাৰ বাবে